डर के आगे जीत है मेरा नाम अजीत है हेलो फ्रेंड नमस्कार वेलकम टू माय चैनल एडी ब्लॉग्स डर के आगे जीत है मेरा नाम अजीत है सो आज आको पिकनिक प्लेस एटाলৈ আহিছো আপোনালোকক আজি ফাৰ্ষ্টৰ পে নহয় আজি লাষ্টৰ পে ফাৰ্ষ্টক কালি দেখাম আপোনালোকে চাই লওক যোনজনে আহিছে আৰু যোনজনে অহা নাই ৰাণী কপিলি সিনাৰীবিলাক দেখাম আৰু কেনেধৰণে মানুহে নতুন বছৰটো এনজয় কৰিছে প্ৰকৃতিৰ লগত বনভোজ খাইছে আপোনালোকে তাকে এনজয় কৰক বলক তেন্তে জংগলৰ মাজে মাজে অলপ এনজয় কৰি লওক পিকনিক বুলিলে এনে গৰমতে মানে মস্ত গৰম মানে অলপ মুখখন ধুই লওঁ যদি ভিডিঅ'টো বহুত পুৰণা আপোনালোকে চাই বহুত মজা পাব বেছি পুৰণা নহয় জানুৱাৰী মাহৰ ভিডিঅ' আছিল কিবা কাৰণৰ ব্যতিক্ৰমী কাৰণে দিব পৰা নাছিল গতিকে আপোনালোকক দিলোঁ মজা আপোনালোকে ভিডিঅ'টো চাই বেয়া নাপাব বুলি ময়ো ভাবিলোঁ আৰু মনোৰঞ্জন পাব বুলি আশা কৰিলোঁ গতিকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰাৰ আগতে ভিডিঅ'টো সম্পূৰ্ণ চাই লওক আৰু আজি পিকনিকটো আছিলে নে ঘৰত আমাৰ মানে দেশৰ পিকনিক গতিকে গোটেই খানা চানা বনালোঁ বনাই গোটেই এৰিয়াটো আপোনালোকক দেখাম এতিয়া কেনে মজা লাগে চাই তেওঁলোকে কিছুমান চিনাৰী উপভোগ কৰক চাই লওক এয়া হৈছে আমাৰ ৰাণী কপিলি দৃশ্য এয়া মনোমোহা দৃশ্য এইফালে চাওক আপোনালোকে এয়া দাদা ফটো যে লাষ্টৰ পে ফাৰ্ষ্টলৈকে দেখাওক চাওক চিনাৰীটো প্ৰথমতে আমি আৰু আগলৈ যাব থাকি গ'ল এইটো হৈছে ইয়াৰ অলপ মাজৰ চিনাৰী আৰু ওপৰত এইটো নিজৰা ইয়াত কিদৰে চাওক ফটো দিছে এইফালে চাই লওক আপোনালোকে এইফালে চাওক কিছুমান পিকনিকৰ দৃশ্য দেখাম আৰু এই ৰাণী কপিলিৰ কিছুমান সৌন্দৰ্য দেখাম কেনেধৰণে পিকনিক খাইছে মানুহবিলাকক এই চাওক আপোনালোকৰ বিউটিফুল লুকটো চাই লওক প্ৰথমতে এতিয়া আমি মাজৰ ভাগত আছোঁ ওপৰত আৰু বহুত জেগা আছে ধুনীয়া ধুনীয়া নিজৰা পিকনিক প্লেচৰ চিনাৰীটো দেখাইছোঁ চাই লওক কি ধুনীয়া বিউটিফুল চিনাৰী এইফালে মানুহে কিমান ধুনীয়াকৈ খাইছে আৰু সমূহ ৰাইজৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দি বেনাৰ দেখাইছে পিকনিক পাতি আৰু এনেকৈ আপোনালোকৰ চিনাৰীটো চাই লওক এইফালে সকলো পানীৰ বটল তামোল চামোল চিপছ পাব আৰু এইফালে বাইদেউসকলে পূৰা আহিছে এনজয় কৰি ফটো তুলি আৰু গাড়ী থোৱা যথেষ্ট জেগা আছে আহিব পাৰোঁ যদি অহা নাই এইফালে মাংস ভাত খাই এনজয় মই বনাইছোঁ কেনেকুৱা হৈছে আজি মানে লাষ্টৰ পে এনজয় কৰিছোঁ কেনেকুৱা লাগিল পিকনিক খাই কেনেকুৱা হৈছে এনজয় কেনেকুৱা লাগিল মজা তোমাৰ কেনেকুৱা লাগিছিল এইফালে চাই লওক কেনেধৰণে এনজয় কৰিছে মানুহবিলাকে আমি এতিয়া সেই ঝৰ্ণাটোৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া য'ত মানুহে একদম পূৰা খানাৰ এনজয় কৰিছে আপোনালোক দেখাম আৰু কেনেধৰণে ফূৰ্তি কৰিছে চববিলাক দেখাম আৰু ইয়াৰ সৌন্দৰ্যটো ক'বই নালাগে প্ৰকৃতিৰ সৌন্দৰ্য আপোনালোকৰ নিশ্চয় ভাল লাগিবই আজি যে বনভোজটো আমি খাবলৈ আহিছিলোঁ এই মই পৰিচালক ৰাইজে কেনে পালে খানাটো মোক জনালে মই ভাল পাম এইফালে আমাৰ কণ ল'ৰা ছোৱালীবিলাক আহিছে স্কুল পাৰ্টি পূৰা ইউনিফৰ্মত পিকনিক আহিছে গাইছ কেনেকুৱা মজা দেখোন পূৰা ভাত মাৰি আছে চাহ কেনেকুৱা লাগিল ধুনীয়া লাগছি মাত নাই তোমাৰ তুমি বুবা নেকি পিটি বাইদেউ কেনেকুৱা এনজয় ৰাণী কপিলি এইফালে আমাৰ চাইডত পূৰা এনজয় কৰিছে এয়া সৌন্দৰ্য মনোমোহা সৌন্দৰ্যৰ পৰা আমি এতিয়া বিদায় ল'লোঁ আজি আমাৰ ৰাণী কপিলি খানা খালোঁ বহুত ধুনীয়া লাগে আৰু কি ক'বা অলপ এইফালে মুখখন দি আমি ধুনীয়াকৈ পিকনিক চিকনিক খাই একদম মজাকৈ ওলাই আহিলোঁ কোনো গণ্ডগোল চণ্ডগোল নাই আপোনালোকে একদম ধুনীয়াকৈ এনজয় কৰিব গণ্ডগোল চণ্ডগোল নাই আৰু পাৰিলে পিকনিক কৰিব সোনকালে ওলাব কাৰণ বহুত গাড়ী ভিৰ হয় গতিকে এই বছৰৰ লাষ্ট পিকনিক বুলি ভাবিছোঁ আৰু মজা ধুনীয়া সুন্দৰ ভিডিঅ' পাব এইবিলাক আমাৰ গাড়ী চলাইছে খুব ধুনীয়াকৈ আৰু আমাৰ ইপিন মানে কি মাংস খচা খচি কৰি আছে নেকি মাংস অলপ বেছি খাইছে ছাগলী মাংস কোনো অসুবিধা নাই টাইট পচি অলপ মানে আৰু যাবলৈ আছে এইফালে ভাইটিহাত এতিয়া বাই বাই দিয়ে বাই বাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'লৈকে বাই বাই বিয়া নহয় এইটো পিকনিক আহিছোঁ বনভোজ কি জিন্দাবাদ